নমস্কাৰ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। পুনৰ এটা নতুন ভিডিঅ'লৈ মই সকলোকে আদৰণি জনাইছোঁ। আৰু মোৰ মাতটো অলপ ভগা ভগা লাগিছে, গাটো একেবাৰে বেয়া। আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া টিকনি বৰুৱা কাটিবলৈ লৈছোঁ। টিকনি বৰুৱা খাই কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু টিকনি বৰুৱা খাই খুবেই ভাল পাওঁ। এতিয়া বৰষুণ দিছে, বাৰিষা সময়ত খুব ধুনীয়াকৈ ওলায় টিকনি বৰুৱা। আগতে যেতিয়া জীয়ৰী হৈ আছিলোঁ তেতিয়া এইবোৰ বস্তু খাবলৈ একদম ভালেই নাপাইছিলোঁ। আলু দাইলৰ বাহিৰে একোৱেই ভাল নালাগে। এতিয়া কিন্তু এইবোৰ বস্তু খাবলৈ খেদি খেদি যাওঁ, একোৱেই বাছ নাই, মানে চবেই খাওঁ। এতিয়া আকৌ আলু দাইলহে বেছি ভাল নালাগে, অকল পাত শাক বা সেউজীয়া শাক পাচলিবোৰহে বেছি ভাল লাগে খাই। শাকখিনি গুচাই হৈ গ'ল আৰু এতিয়া এই জাবৰখিনি মই কি কামত ব্যৱহাৰ কৰোঁ আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো আকলৈ চাই থাকিব, বলক দেখাই আছোঁ কি কৰোঁ। আপোনালোকে বাৰু শাকৰ বাকলিবোৰ কি কৰে? মই এনেকৈ টাব এটাত ৰাখি যাওঁ আৰু এইখিনি অলপ দিন থৈ দিওঁ, তেতিয়া গেলি যায়। তাৰপিছতে পানী দি দিলে সোনকালে গেলি যায়, মই কিন্তু পানী দিলোঁ, এনেকৈ গেলিবলৈ দিওঁ। তাৰপাছতে মই এনেকৈ ফুলত বা শাকৰ গুৰিত দি দিওঁ আৰু এয়াই সাৰ হয় মোৰ। বেলেগ সাৰ বা গোবৰ নিদিওঁ। এনেকৈ মই জাবৰবোৰ এঠাইত থৈ সাৰ প্ৰস্তুত কৰোঁ। খুব ধুনীয়া সাৰ হয়। আপোনালোকেও এনেকুৱা কৰিবচোন, য'তে ত'তে পেলাই নিদি এনেকৈ ৰাখি পিনে শাকৰ গুৰিত বা গছৰ গুৰিত দিব পাৰে, খুব ধুনীয়া সাৰ হয়। বা এনেকৈ টাবত নথৈও আপোনালোকে মাটিত হ'লেও থয়, মাটিখিনি অলপ খান্দি লৈ, গাঁত এটা খান্দি লৈ তাতে অলপ মাটি খান্দি লৈ তাতে বাকলিবোৰ পেলাই গ'লে পিছত যেতিয়া গলি পচি মাটিৰ লগত মিহলি হ'ব, সেইখিনি টাবত ভৰাই ফুল ৰুই দিলে বহুত ধুনীয়া সাৰ হয়। বা শাকৰ গুৰিত দিলে খুব ধুনীয়া সাৰ হয়। মই এইফালে ভোট জলকীয়া পুলি লগাইছোঁ, এইফালে এইটো ৰেডি কৰি থৈছোঁ। এইফালে তামোল গছ, এইফালে বেল গছ ওলাইছে, এইফালে বিলাহী লাগিছে এটা দুটা। এনেকৈ যিহেতু মই ভাড়া ঘৰত থাকোঁ সেইকাৰণে টাবত এনেকৈ লগাইছোঁ। এইফালে পদিনা এনেকৈ লগাবলৈ চেষ্টা কৰোঁ, লগায়ো ভাল লাগে। আৰু এইফালে তিতাকেৰেলাৰ এইজোপা বগাই আছে। আৰু তলত এইফালে এজোপা জিলিমিলি ওলাইছিলে, এইফালে জলকীয়া পুলি। জিলিমিলিজোপা ফুলিয়ে গ'ল, কেতিয়াবা দাইলত দি খাবলৈ হয় আৰু ইয়াৰ পৰা ছিঙি পেলাই। আৰু ধনিয়াও আছিলে, ধনিয়াখিনি পকি শেষ হৈ গ'ল। আৰু এইফালে সেইজোপা পালেং এজোপাহে আছেগৈ। আৰু এতিয়া আবেলি ভাত বনাই আছোঁ খাবৰ কাৰণে। সেইফালে পটল ফ্ৰাই কৰি আছোঁ আৰু এইফালে ফুল আলু, ডিম আৰু লগতে জালুক দি বনাইছোঁ। খাই মেলি আজৰি হৈ এতিয়া মেচিনৰ কাষত বহিছোঁ। এইখিনি হ'ল মেখেলা চিলাই থকা টুকুৰা কাপোৰ, লাইলিনৰ টুকুৰা। আৰু এতিয়া মই কি বনাওঁ আপোনালোকক চিলাই মেলি দেখাই আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰাকৈ, বলক। আজি ইয়াকে থুলমূলকৈ কিবা এটা বনাই দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। পাছলৈ ভালকৈ যি জানো দেখাবলৈ চেষ্টা কৰিম। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব আৰু উপকৃত হ'ব। আৰু এই টুকুৰাটো মই কি কৰোঁ আপোনালোকে শেষলৈকে চালেহে গম পাব। এয়া চিলাই হৈ গ'ল। কাপোৰ চিলাই হোৱাৰ পাছত এয়া চাহ বনাই আছোঁ। চাহ একাপ গধূলি আমাৰ খোৱা অভ্যাস, সেইকাৰণে চাহকে বনাই লৈছোঁ। আদা অকণমান দিছোঁ আৰু তেজপাত দি লৈছোঁ তাতে চাহৰ লগত। এয়া এতিয়া আদা কাটি আছোঁ, মৰাণ আদা আৰু ধনিয়া পাত কাটি লৈছোঁ। লগতে লৈছোঁ কাবেলি বুট কেইটামান আৰু পিঁয়াজ কাটি লৈছোঁ। যিহেতু মোৰ কাহ পানী লগা চবেই হৈ আছে। আৰু এইফালে অকণমান নিমখ দিছোঁ, ভোট জলকীয়া দিছোঁ আৰু নেমু চেপি দিছোঁ, তেতিয়া খাই ভাল লাগে। কোনে কোনে এনেকৈ খাই ভাল লাগে কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বহুত ভাল লাগে।
আৰু মই যে সেই টুকুৰা কাপোৰ চিলাই আছিলোঁ আপোনালোকৰ নিজৰ চাইজত ডাঙৰকৈও বনাব পাৰে মই সৰুকৈ বনাই দেখাইছোঁ মই ইমানটো চাইজতে লৈছোঁ এতিয়া এখন মই মেচিনত যে চিলাইছিলোঁ টুকুৰা কাপোৰে এখন মই এনেকৈ ধৰি এনেকৈ আপোনালোকে বনাই ল'ব পাৰে মোৰ চাহ এতিয়া ৰেডি হৈ গ'ল চাহকাপ খাই লওঁ আৰু ভিডিঅ'টো ইমানতে সামৰিম ভিডিঅ'টো চাই কেনে পালে জনাই দিব আৰু যদিহে ভাল পায় লাইক এটা কৰি দিব আজিলৈ মই বিদায় ল'লোঁ নতুন ভিডিঅ' সৈতে লগ পাম আজিলৈ বাই বাই